ওলাই যোৱা তুমি যি কোৱা তাকেই কৰিছিল ওলাই আহা যি কৰিবলৈ কোৱা তাকে আখৰে আখৰে ওলাই আহা একান্ত বাক্য ছাত্ৰৰ দৰে পালন কৰিছিল ওলাই দেউতা যোৱা পালন কৰিছিল চৰা হোৱাৰ পাছত নিজৰ ইচ্ছাৰ মতে এটা কাম কৰিছিল এজনী অসহায় নিৰাশ্ৰয় ছোৱালীক আশ্ৰয় দিছিলোঁ আৰু তোমালোকৰ দৃষ্টিত মই অপৰাধী হৈ গ'ল কেনেকুৱা সিদ্ধান্ত কেনেকুৱা বিচাৰ দেউতা তোমাৰ কেনেকুৱা বিচাৰ দেউতা কাইলৈ এবাৰ ভালকৈ চোৱা দেউতা এবাৰ চোৱা তাইলৈ বছৰ বছৰ ধৰি তোমাক ভাল পইচা ধৰি আছিল নহয় তাইক অলপ মাত্ৰ প্ৰমোচন দিলোঁ আৰু লগালো কাৰ্যপুত্ৰ হ'ল কি ধৰণৰ বিচাৰ কি ধৰণৰ যুক্তি তোমাৰ দেউতা মই